And welcome back to my YouTube channel. মই অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কাতি বিহুৰ বহুত উলগ জনালোঁ সকলোকে বাই বাই টাটা হাই। ভিডিঅ'টো আজি মই খুৰীহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু সন্ধিয়া হ'বলৈ হ'ল। এতিয়া ষ্টাৰ্ট কৰিছোঁ মই ভাবিলোঁ কাতি বিহুত কেনেকৈ মাহঁতে তুলসী তলত কেনেকৈ শৰাই চৰাই দিয়ে তাকে অলপ দেখাম। এইটো কাটি যোৱা হ'লে এইটো অখুৰ তো ভিডিঅ'টো আগলৈকে চাই থাকিব। কাতি বিহু বুলি তুলসী তলত দিবলৈ মাহঁতে ছিঙি আছে ফুল। এয়া আমাৰ মালিনীয়ে ফুল ছিঙি আছে দেই, মতা মালিনীয়ে। কিন্তু তুলসী পোৱালীয়ে তুলসী ভেটিটো বনাইছে, দেখাবলৈ কৈছে। মই দেখাম। সি পোৱালি নহয় দেই, মোৰ ভাইটিয়ে তুলসী ভেটি বনাইছে। আপোনালোকক দেখাই আছোঁ ৰ'ব। তুমি দেখাই দিয়া লোৱা, কেমেৰাটো লৈ যোৱা। মই বৰ্তমান খুৰীহঁতৰ ঘৰত আছোঁ। খুৰীহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজি ঘৰলৈ যাম, দেখাম। কিমান ভিডিঅ' বনাব পাৰোঁ নাজানো, তো ভিডিঅ'টো আগলৈকে চাই থাকিব। আমাৰ মৰমৰ পোৱালিটোৱে বনাইছে তুলসী ভেটি, ইমান ধুনীয়াকৈ সজাইছে। আৰু বনোৱা ল'ৰাটো হৈছে এইটো, যিটো কেমেৰাৰ আগত নাহে। এয়া চব কি সুন্দৰভাৱে তেওঁ ডেক'ৰেশ্যন কৰিছে নিজৰ তুলসী ভেটিটো। সেইটো তুলসী ভেটিটো। এজোপা ওচৰতে শেৱালি ফুল, এয়া কলিবোৰ ফুলিব লৈছে আৰু যিহেতু সন্ধিয়া হৈ আহিছে। আৰু এখন খুৰীৰ ফুলনি ইমান ধুনীয়া, চাওকচোন কেনেকৈ একদম শুৱনি হৈ আছে। কালাৰ চাওক না কি ধুনীয়া। কেমেৰাটো অলপ ঢেলা আহিছে, কিন্তু ৰিয়েলকৈ চালে ইমানেই বেছি কালাৰ ৰঙা নহয়। আমাৰ ধুনুৱে ৰেডি হৈ আহিছে। এয়া খুৰী আৰু এই যে ধুন হেপী কাতি বিহু কৈ দিয়া চবকে। হেপী কাতি বিহু। এয়া আমাৰ ধুন এয়া খুৰী আৰু সেই ভাইটি। তুলসী ভেটিটো তাৰ সজাই হোৱাই নাই এতিয়ালৈকে। কোন জেক? আমাৰ জেক ওলাই আহিছে। এইটো মায়ে খুলি দিলে, আহিছে মোৰ ছোৱালী। কি হ'ল কি কেলেনো খুলি দিলা ইয়াক? এইটো মই ইয়াত আছোঁ যে সি আহিছে মোক নিবলৈ। কেনেকুৱাখন কৰিছে চাওকচোন। এইকেইদিন ফটকা ফুটাবলৈ লৈছে যে পোৱালিবোৰে। বাপৰে তাৰ যিহে ভয়। ইমানো কমি এতিয়া জীয়টো ইমানে ভয়, বিচনাৰ একেবাৰে তলত গৈ সোমাই থাকে গোটেইটো। এজনী খুৰীহঁতৰ ঘৰলৈ যাওঁ, ওচৰৰে আমাৰ ঘৰৰ একেবাৰে কাষতে লাগি থকা খুৰীহঁতৰ ঘৰলৈ যাওঁ। তেওঁলোকৰ তুলসী ভেটিটোও চাই আহোঁগৈ। চবৰে তুলসী ভেটি চাই ফুৰিছোঁ। আৰু এই খুৰীহঁতৰ তুলসী ভেটিটো এয়া জেকে দৰ্শন কৰিবলৈ আহিছে। এয়া চব খুৰীহঁতৰ তুলসী ভেটি। এয়া মই চবৰে তুলসী ভেটি চাই ঘূৰি ফুৰিছোঁ। এজনী খুৰীহঁতৰ ঘৰলৈ আহিছোঁ। এয়া আমাৰ জেক। কি আজি সি বহুত ভয় খাই আছে। জেক পিংকি খুৰী ফুলজোপা হৰাই পেলাওঁ, খাই পেলা। কোৱালিটি
এইটো ঘৰ আৰু ইফালে এইটো পিংকি খুৰীহঁতৰ ঘৰ একদম চাউচিকে লাগি আছে সেইটো কাৰণে চিঞৰ বাখৰ কৰি থাকোঁ আৰু এনেকৈ মায়ে ইয়াত চাকি জ্বলাবলৈ আছে আপোনালোকক দেখাই আছোঁ আহিলে আৰু জেক যে ইমান দিগদাৰ দিয়া এইটো ওচৰে পাজৰে থাকিব ই মানে মানুহকেইজনী ওচৰে পাজৰে থাকিব বোলে মায়ে নমু নমু কলিথে যে গাঁও মই কেমেৰামেন এয়া মায়ে শৰাই ভাগি আগবঢ়াইছে এইফালে চাই দিয়া বেছি দীঘল নকৰোঁ কি হয় মানে জানে আমাৰ ইয়াত নেটৱৰ্কৰ বহুত বেছি প্ৰব্লেম বেছি যদি মই দীঘল কৰি দিওঁ মোৰ ভিডিঅ'টো মানে লাহে লাহে শ্ল'কৈ আপলোড হ'ব আৰু তাৰপিছত শ্ল'কৈ আপলোড হ'লে মানে কি হয় ভিডিঅ'টো পিছত লাগি ধৰে চালে মানে তো গতিকে মই বেছি দীঘল নকৰোঁ আজি যদি ভিডিঅ'টো ভাল পালে তো লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি চাই সঁচাকৈ ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব